हेलो फ्रेंड्स दीपज्योति मिक्स ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক দেখাবলৈ ওলাইছো এজন ককাৰ কেইটামান দুৰ্ভগীয়া দৃশ্য মানে মই ভিডিওটো বনাম বুলি একেবাৰে ভবা নাছিলো হেদিনাখন মই গৈছিলো কাতি বিহুৰ দিনাখন মানে পথাৰত চাকি জ্বলাবলৈ গৈছিলো ওচৰৰ দাদা এজনৰ লগত সেইজনে দাদাই ক'লে যে ওচৰতে মানুহ এজন আছে লগ কৰি যাওঁ সেই লগ কৰি যাওঁ বুলি ভাবি পিনি তাতে সোমালোগে সোমাই পিনি ওচৰতে সেই ককা ঘৰ আছিলে তাতে সোমালো মানে সন্ধিয়া হৈ গ'ল মই ভিডিও বনোৱা একেবাৰে মানে ভিডিও বনাম বুলি ভাবি পিনি যোৱা নাছিলোঁ তো ককাইক মানে দেখি পিনি কেনেকৈ আছে সেইবিলাক মানে দেখি পিনি মোৰ ইমান বেয়া লাগিলে মনটো মানে ভাবিলোঁ যে নাই ককা আজি যদি আমি যদি এইটো বিষয়ত যদি আলোচনা নকৰোঁ তেনেহ'লে ভৱিষ্যতলৈ আৰু এনেকুৱা কিমান হৈ আছে আৰু কিমান হৈ থাকিব এইটো একো হেৰি নহয় সেইটো কাৰণে ভাবিলোঁ মই অকণমান এইটো বিষয়ত আপোনালোকক সকলোকে অৱগত কৰাওঁ মানে ককা আজি 100 বছৰ ওপৰ হ'ল 100 বছৰ ওপৰ হোৱা ককাজনে অকলে থাকিবলগীয়া হৈছে নিজৰ ল'ৰা ছোৱালী থকাৰ পিছতো নিজৰ ল'ৰা ছোৱালী থাকে অকণমান ওচৰতে থাকে বহুত দূৰতো নহয় কিন্তু অকলে থাকিবলগীয়া হৈছে আগতে কেঁচা সৰু ঘৰ এটা আছিলে বোলে তাতে কিন্তু এতিয়া চৰকাৰৰ ফালৰ পৰা দুটা কোঠালিৰ মানে এটা ঘৰ বনাই দিয়া হৈছে আৰু সেই ঘৰটোতে আছে এটা ককাৰ কাৰণে আচলতে সেই দুটা কোঠালি দৰকাৰেই নাই এটা কোঠালি এখন বিচনাৰ কাৰণে এটা স্পেচ দিলেই হৈ গ'লহেঁতেন এইটো ঘৰ কিজানি নিজৰ ল'ৰা ছোৱালীকেইটাৰ লগতো বনাব পাৰিলেহেঁতেন কিন্তু সেইবিলাক কথা একো নাভাবি পিনি নিজৰ মানে ল'ৰা ছোৱালীবিলাকে অকণমান দূৰলৈ মানে আঁতৰাই পিনি ককা ৰাতি জাষ্ট তাতে থাকে তাতে খায় তাতে শুৱে মানে যেনেকৈ দেখিলোঁ মানে দেখি পিনি মোৰ বহুত একচুৱেলি মই বহুত মনৰ পৰা বহুত বেয়া লাগিলে সেইকাৰণে মই ভাবিলোঁ কি আপোনালোককো এইটো বিষয়ত মানে অকণমান কথাবিলাক শ্বেয়াৰ কৰোঁ ভিতৰৰ দৃশ্যটো সম্ভৱ মই বৰ ভালদৰে দেখাব নোৱাৰিম কিন্তু তথাপিতো আন্ধাৰে মুন্ধাৰে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম আৰু ককা এতিয়া নহয় মহাত্মা গান্ধীৰ দিনতে মহাত্মা গান্ধীৰ লগত একেলগত বহি পিনি মিটিং কৰা বা হেৰি কৰা মানুহ আজি যিমানবিলাক আগৰ ৰজা মহাৰজা আছিলে সিহঁতকো লগ পাইছে আহোমৰ ৰজা এতিয়াহে আগৰ গাঁওবুঢ়াহে চব কথা কয় মানুহৰ নামেই নকয় গাঁওবুঢ়া চব জানে এনে আহোমৰ ৰজা কাৰোবাক লগ পাইছেনে আপুনি এতিয়া পাইছোঁ সত্ৰত আমাৰ আউনীআটী সত্ৰৰ এনে কাক পাইছিলে অসম ৰজা কিবা এটা বুলি কয় মই পাহৰিছোঁ পাৰিব আউনীআটী শীষ আছিলে ক'ব নোৱাৰোঁ মই সৰুতে হেনো জন্ম হৈ শাওণমহীয়া জন্ম পানীত পৰিলোঁ ভূৰৰ ওপৰত জন্ম মাজুলী পানীৰ পৰা তিনিআনি সত্ৰ বোলে বাছৰীয়া সত্ৰত দিলে এয়া সত্ৰ এয়া এতিয়া তাতো নামঘৰ সত্ৰৰ নামঘৰত মোৰ নিজৰ জন্মঘৰত ইয়াতো আহি পালোঁ এয়া সত্ৰ পালেহি সত্ৰত দিলোঁ মাটি মহাত্মা গান্ধীৰ লগত ক'ত মিটিং কৰিছিলে মহাত্মা গান্ধীক ক'ত লগ পাইছিলে তাৰ ভাবি মাজে মাজে হেৰি কৰা ব্ৰিটিছে পাই নহয় ব্ৰিটিছৰ দিনহে এইবোৰ মিটিং চিটিং কৰিছে তাৰপিছত আৰু এইবোৰ অসম মন্ত্ৰী হেৰি কথা আহোমৰ হেৰিহে ৰজা 85 চনত ইয়ালৈ আহিছোঁ মই 85 চনত ইয়ালৈ আহিলে আউনীআটী সত্ৰত আছিলে ন নহয় আউনীআটীত নহয় বৰবালিত আছিলে 85 চনত ইয়াত শান্তিতলৈ আহিছোঁ হয় ইয়াত আহি এটা ল'ৰা মাৰিলোহি হয় এটা আছে ছোৱালীজনী দিলোঁ জুবিয়াত দিলোঁ ছজনী এতিয়া কৃষ্ণবনীয়া হয় চিনিয়াজনী ডাঙৰ নাতি কৃষ্ণবনীয়া আচ্ছা এতিয়া আপোনালোকৰ ল'ৰাটো ক'ত থাকে এয়া চব দিয়াই আছে ময়ো খাই গৈ কথা ক'বই নোৱাৰি আৰু হেৰি কি কয় ছোৱালীজনী ক'লৈ দিছে বুলি ক'লে ডুবিয়া ডুবিয়া দিছে আহেনে কেতিয়াবা আহে ছোৱালীজনী আহে হেৰিয়াৰ এইবোৰ হেৰিয়াৰ মাষ্টৰণী কৰে এতিয়া আপুনি ভাত পানী বনাবলৈ আপোনাৰ মানে ভাত পানী যে বনাই কোনে বনাই দিয়ে ঘৰৰ পৰাই দিয়েহি আৰু যি দিয়ে তাকে খাওঁ ঘৰৰ পৰা দি থৈ যায়হি দিয়েহি তালৈকে দিয়েহি হয় এইবাৰ এয়া এখন চাঙেয়া পৰি আছে ইয়াতে মই আপোনালোকক মই ভিতৰৰ দৃশ্য দুটামান দেখাইছোঁ ভিতৰত মানে কি কি আছে একোৱে নাই মানে চৰকাৰৰ পৰা ঘৰ এটা পালে নাই পোৱা বুলি কোৱা নাই কিন্তু মানে ভিতৰত একো নাই ত' মই ভিতৰত আপোনালোকক কেমেৰা কৰি দেখাইছোঁ বেক কেমেৰা কৰি এয়া দেখিছে বিচনাখন এইখনে জাষ্ট এইখনে এয়া হ'ল আগৰ দিনৰ এতিয়া চাকি নহয় আগৰ দিনত আমি এনেকুৱা চাকি আছিলে এইবিলাক এতিয়াও ককাৰ লগত এতিয়াও আছে আৰু এইবিলাক দেখিছে মানে যিটো কণ্ডিশ্যনত আছে যেনেকৈ আছে মানে এনেকুৱা হৈছে মানে বস্তুটো
আপোনালোকক দেখুৱাই আছোঁ মই এয়া গোসাঁই হয় এয়া এয়া গোসাঁই ঘৰ চাওক একোৱেই নাই অকল দুটাই ৰুম আছে এয়া গোসাঁই ঘৰ এয়া চাওক কেনেকৈ থাকিবলগীয়া হৈছে মানে ভাত পানী গৰম কৰা এয়া দেখিছে আপোনালোকে ঘৰৰ অৱস্থা দেখিছে আপোনালোকে সেয়া প্ৰথম এইটো ঘৰতে আছিলে কিন্তু চৰকাৰৰ ফালৰ পৰা ঘৰ এটা পোৱাত মানে দুটা কোঠালি এইটো এটা ঘৰ বনাই দিলে ৰাতিৰ কাৰণে আপোনালোকে ভালকৈ দেখা নাই মই দিনত এদিনাখন আহি পিনে আপোনালোকৰ কাৰণে এটা ভিডিঅ' আগবঢ়াম ককাৰ লগত আৰু কিছুমান কথা পাতিবলগীয়া আছে যিহেতু এতিয়া ৰাতিৰ কাৰণে ইমান বৰ ভালকৈ হেৰি কৰা নহ'ব তাত যিখিনি পাৰিলোঁ মানে মই নোৱাৰিম বুলি ভাবিছিলোঁ হেৰি কৰিবৰ কাৰণে আৰু মই ভিডিঅ' বনাম বুলি একেবাৰে ভবা নাছিলোঁ দেখি পিনি বহুত বেয়া লাগিলে ককাজনক সেইকাৰণে ভিডিঅ'টো ৰাতিয়ে আৰম্ভ কৰিলোঁ যিমানখিনি পাৰোঁ দেখুৱাবৰ কাৰণে কিন্তু এইটো বয়সত ককাৰ কি কৰিবলৈ মন যায় এইটো বয়সত ককাৰ মন যায় নাতিপুতিসকলৰ নিজৰ নাতিপুতিবিলাকৰ লগত খেলিবৰ কাৰণে সকলোৰে লগত মিলিজুলি ভালকৈ থাকিবৰ কাৰণে এসাঁজ খাবৰ কাৰণে সেনেকৈ সকলোৰে মন যায় কিন্তু এইটো বয়সতো ককাই অকলশৰে থাকিবলগীয়া হৈছে অকলশৰে নিজৰ জীৱনটো নিজে কটাবলগীয়া হৈছে নিজৰ ল'ৰা ছোৱালী থকাৰ স্বত্তেও ইমান ওচৰতে থাকি পিনি যদি বেলেগকৈ থাকিবলগীয়া হয় ৰাতি যদি ককা শুই থাকোঁতে বাই চান্স যদি মানে কিবা এটা হয়ও অঘটন মই এইটো নিবিচাৰোঁ যে এনেকৈ হওক বুলি যদিও এনেকুৱা হ'বলগীয়া হয় তেনেহ'লে পানী এটোপা খুৱাই দিবৰ কাৰণে ওচৰত কোনো মানুহ নাই চিঞৰি থাকিলেও নুশুনিব মানে ইমানখিনি দূৰত আছে সেইকাৰণে মই ভাবিলোঁ এইটো বিষয়ত মই অকণমান আলোচনা কৰোঁ কথাবিলাক আৰু সেইটো কাৰণে সেইবুলি ভাবি পিনি মই আপোনালোকলৈ এইটো ভিডিঅ' আগবঢ়াইছোঁ আৰু শেষত মোৰ সকলোলৈকে এটাই অনুৰোধ যাতে যদি কাৰোবাৰ মাক দেউতাক এনেকৈ অকলশৰে আছে তেনেহ'লে প্লিজ আপোনালোকে সকলোৱে নিজৰ ঘৰলৈ লৈ আহক কাৰণ এইটো বয়সত মানে এজন পিতৃক মানে বৃদ্ধক নিজৰ পৰিয়ালৰ মৰম যেনে অকণমান প্ৰয়োজন হয় চ' সেইটো কাৰণে মই ভাবি পিনি এইটো ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ যে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব থেংক ইউ